আসুৰ 2018 বৰ্ষৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা ঘোষণা। বিশ্বনাথৰ লোককৃষ্টিৰ সাধক বিনোদ খনালক এইবাৰ উক্ত সন্মানীয় বঁটাৰ বাবে বাছনি কৰা হৈছে। নেপালী সংস্কৃতিৰ লগতে অসমীয়া ভাষা সংস্কৃতিলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপেই তেওঁলৈ আগবঢ়োৱা হৈছে এই সন্মান। বৃহস্পতিবাৰে ঘোষণা কৰা এই বঁটা সমগ্ৰ গোৰ্খা মহাজাতিৰ বাবে এক স্বীকৃতি বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিল্পীগৰাকীয়ে। মোক খুবেই ভাল লাগিছে, এইটো এটা বৰ ডাঙৰ স্বীকৃতি। সেই মই আজি বহুত গৌৰৱান্বিত। মোৰ লগতে গোটেই উত্তৰ পূৰ্ব ভাৰতৰ গোৰ্খা জনগোষ্ঠী মই অনুভৱ কৰোঁ, গোটেই জনগোষ্ঠীটোৱে আজি গৌৰৱ অনুভৱ কৰিছে। মূলতঃ অভিনেতা বিনোদ খনালে স্কুলীয়া জীৱনতেই অভিনয়ৰ প্ৰেমত পৰিছিল। অপেচাদাৰী মঞ্চৰ লগতে ২৬ বছৰ বিভিন্ন ভ্ৰাম্যমাণ নাট্য দলতো অভিনয় কৰিছিল। ইয়াৰ লগতে নিজাকৈ গোৰ্খা লোকসংস্কৃতি সম্পৰ্কীয় এক সংগ্ৰহালয়ো খুলিছে তেওঁ। আজি পাশ্চাত্য সংস্কৃতিৰ প্ৰবল কোপত পৰি জাতীয় সংস্কৃতিবোৰৰ নিৰাপত্তা নোহোৱা হৈছে। যদি আমিবোৰ গোটেই লাগি নাথাকোঁ, এদিন জাতীয় সংস্কৃতিবোৰ নোহোৱা হৈ যাব। এইগৰাকী প্ৰবীণ শিল্পীলৈ আছুৱে জনোৱা স্বীকৃতিত আনন্দিত গাঁওবাসীও। অহা ২৭ ডিচেম্বৰত প্ৰতিমা পাণ্ডে বৰুৱাৰ মৃত্যুতিথিৰ দিনা গুৱাহাটীত এই বঁটা প্ৰদান কৰা হ'ব। বিহালীৰ পৰা দিগন্ত শইকীয়া, প্ৰতিদিন টাইম।